আপোনালোক সকলোকে স্বাগতম দা কিউৰিয়াছ আছামিজ চেনেলটোত। ইতিমধ্যে ভাৰত চৰকাৰে পাবজিৰ লগতে 118টা চাইনিজ মোবাইল এপ্লিকেশ্যন বেন কৰিছে। ভাৰতৰ তথ্য ৰক্ষা, ভাৰতৰ সাৰ্বভৌমত্ব আৰু ভাৰতৰ প্ৰতিৰক্ষা দিশৰ পৰা গুৰুত্ব দিহে এইকেইটা এপ বেন কৰা হৈছে। মই আৰু এটা কথা আপোনালোকক জনাম যে পাবজি এপটো অকল ভাৰততে নহয়, ইতিমধ্যে নেপাল, পাকিস্তান, ইণ্ডোনেছিয়া, ইৰাক, জৰ্ডান এইকেইখন দেশতো পাবজি এপটো বেন হয়। যোৱা কিছুদিন আগতে বলিউডৰ জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে ভাৰতত নিৰ্মিত এটা গেমিং এপ ফজি নামেৰে লঞ্চ কৰাৰ কথা আমাক জনায়। এতিয়া কথাটো হ'ল পাবজি, ফ্ৰী ফায়াৰ বা ফজি যিটো লঞ্চ হ'ব গৈ আছে আৰু এনেকুৱা ধৰণৰ যিমান গেমিং এপ আছে এইবোৰৰ পৰা আমি কি শিকিব পাৰোঁ, কেনেকৈ আমি সেই শিক্ষা আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পাৰোঁ, তাৰ ওপৰত উদ্দেশ্য ৰাখিহে আজিৰ এই ভিডিঅ'টো মই বনাব চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আপোনালোকে লক্ষ্য কৰিছেনে বা যোনে খেলি আছে তেওঁলোকে বুজি পাব। পাবজি, ফ্ৰী ফায়াৰ বা ফজি যিটো লঞ্চ হ'ব গৈ আছে বা আন যিকোনো গেমিং এপ নাথাকক কিয়, যেতিয়া আমি গেম খেলোঁ, গেম খেলাৰ টাইমত আমাৰ মনত যদি কিবা দুখ বা ভাগৰ অশান্তি চলি আছিলে তেতিয়া গেম খেলা টাইমত পাহৰি যাওঁ। গেম খেলা টাইমত আমাৰ একো দুখ নাথাকে, একো ভাগৰ নাথাকে, একো অশান্তি নাথাকে, আমি অকল গেমটোৱে খেলাত মনোযোগ দিওঁ। এইটো কি কাৰণে হয়? যেতিয়া আমি গেম খেলোঁ আমাৰ মনৰ যিখিনি মনোযোগ কৰিব পৰা কেপাচিটি বা কনচেনট্ৰেশ্যন পাৱাৰ হয়, কনচেনট্ৰেশ্যন পাৱাৰ 100% আমি গেমটোত লগাই দিওঁ আৰু তেতিয়া কি হয়, গেমৰ যিটো লেভেল থাকে বা গেমৰ যিবোৰ ষ্টেজ থাকে সেইবোৰত আমাৰ মনটো লাগি থাকে। আৰু যেতিয়া গেমত আমাৰ মনটো 100% থাকিব, আমাৰ ৰিয়েল দুনিয়াত যেতিয়া 1% মনটো নাথাকিব, তেতিয়া কি হয়, ৰিয়েল দুনিয়াৰ যিবোৰ আমাৰ অশান্তি আছিলে, দুখ আছিলে, ভাগৰ আছিলে সেইবোৰে গেম খেলাৰ সময়ত আমাক প্ৰভাৱিত কৰিব নোৱাৰে। আৰু এইটোৰ পৰা আমি এটা খুব ডাঙৰ কথা শিকিব পাৰোঁ, গেমৰ পৰা আমি এটা আচৰিত কথা শিকিব পাৰোঁ। আৰু সেইটো কাৰণে আজি ভিডিঅ'টো বনাইছোঁ। যেতিয়া আপুনি কোনো এটা কাম বা যিটো কাম আপুনি কৰিম বুলি ভাবে, যিটো কাম কৰা আপোনাৰ সপোন থাকে, সেই কামটো যেতিয়া আপুনি 100% মনোযোগেৰে কৰিব, কমপ্লিটলি নিজৰ মনটোক সেই কামটোত লগাই দিব, তেতিয়া কি হ'ব, আপোনাৰ প্ৰতিটো কাম খেলৰ দৰে হ'ব, প্ৰতিটো কাম গেমৰ দৰে হ'ব। আপুনি আনন্দ লভিব যিমানে দীঘলীয়া সময়লৈ সেই কামটো কৰিব। যেনেকুৱা আমি গেমটো যিমান বেছি সময়লৈ খেলিব পাৰোঁ সিমানে আমাৰ মনটো ভাল লাগে, ঠিক তেনেদৰে আপুনি প্ৰতিটো কাম যেতিয়া গেমৰ দৰে খেলিব আৰম্ভ কৰিব তেতিয়া সেই কামটো আপুনি দীঘলীয়া সময়লৈ কৰিব পাৰিব আৰু কামটো কৰিও আপোনাৰ ভাল লাগিব, আনন্দ লাগিব। এতিয়া কথাটো হ'ল আপুনি কৰা বা আপুনি কৰিব বিচৰা এটা এটা কামত আপুনি মনোযোগ কেনেকৈ দিব বা মনটো কেনেকৈ বান্ধি ৰাখিব সেই কামটো দীঘলীয়া সময়লৈ। ধৰি লওক আপুনি এজন ষ্টুডেণ্ট, আপুনি যেতিয়া পঢ়া টেবুলত বহিব আপোনাৰ মনটো 1 ঘণ্টা পঢ়াত থাকিব, বাকীখিনি সময় আন দিশত গুচি যাব। যেতিয়া আপুনি সদায় চেষ্টা কৰিব মনোযোগ দিবলৈ, পঢ়াত যেতিয়া মনোযোগ দিবলৈ আপুনি চেষ্টা কৰিব, দেখিব আপোনাৰ 1 ঘণ্টা যিটো আপুনি ভাবিছিলে সেই 1 ঘণ্টাটো বাঢ়ি গৈ আপোনাৰ 4 ঘণ্টা, 5 ঘণ্টা এনেকৈ আপুনি দীঘলীয়া সময়লৈ মনোযোগ দিব পাৰিব পঢ়াত। এইটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য। আপুনি প্ৰতিটো কামত যেতিয়া মনোযোগ দিব চেষ্টা কৰিব, দেখিব আপুনি প্ৰথমে কম সময়লৈ মনোযোগ দিব পাৰিব, লাহে লাহে যেতিয়া আপুনি প্ৰতিদিনে চেষ্টা কৰিব সেই কামটোত মনোযোগ দিবলৈ, আপোনাক মনোযোগ কৰিব পৰা বা কনচেনট্ৰেশ্যন কৰিব পৰা ক্ষমতাটো আপোনাৰ দীঘলীয়া সময়লৈ বাঢ়িব। এতিয়া কথাটো হ'ল আজিৰ ডেটত আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো স্কিল বুলি কয়, পাৰদৰ্শিতা বুলি যিটো কয়, এই 21st চেঞ্চুৰীৰ পাৰদৰ্শিতা বা স্কিল যিটো লাগে সফল হ'বলৈ, সেইটো হ'ল কনচেনট্ৰেশ্যন পাৱাৰ বা মনোযোগ কৰিব পৰা ক্ষমতা। যেতিয়া আপুনি প্ৰতিটো কাম বা প্ৰতিটো সৰু সৰু কাম, প্ৰতিটো ডাঙৰ কাম বা আপুনি যিবোৰ কাম কৰি ভাল পায়, যিবোৰ কাম কৰা আপোনাৰ সপোন থাকে, সেইবোৰ কামত যেতিয়া আপুনি বিচৰা ধৰণে যিমান সময় বিচাৰি সিমান সময় যেতিয়া মনোযোগ কৰিব পাৰিব, 100% যেতিয়া সেই মনটোক লগাব পাৰিব সেই কামটোত, তেতিয়া আপোনাৰ প্ৰতিটো কাম খেল যেন লাগিব, গেম যেন লাগিব। আৰু এইটোৱে আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য। আমি যেতিয়া চিনেমা হলত এখন ইণ্টাৰেষ্টিং মুভি চাব যাওঁ, এতিয়া কি হয়, চিনেমাখনত যদি দুখ লগা ঘটনা হয় আমাৰ দুখ লাগে, আমাৰ চকু পানী ওলায়। চিনেমাখনত যদি হাঁহি উঠা কিবা ঘটনা হয় তেনেহ'লে আমাৰো হাঁহি উঠে, আমি আনন্দ পাওঁ। আৰু ভিলেনে যেতিয়া হিৰ'ক কিবা আঘাত কৰে তেনেহ'লে আমাৰ খং উঠে। এইটো কি কাৰণে হয়? কাৰণ আমাৰ মনটো কমপ্লিটলি চিনেমাখনত সোমাই যায়, আমাৰ মনটো 100% চিনেমাখনত লগাই দিওঁ। গতিকে চিনেমাখনত যিটো ঘটনা হয় তাৰ ৰিয়েকশ্যনটো আমাৰ বডিত হয়। এইটোৰ পৰা আমি শিকিব পাৰোঁ, এই সৰু সৰু ঘটনাবোৰৰ পৰা আমি শিকিব লাগে। আপোনালোকে আজিৰ ডেটত যিবোৰ মানুহ সফল দেখিছে, সেইবোৰ মানুহে যিবোৰ কাম কৰি সফল হৈছে,
সেই কামবোৰত তেওঁলোকে নিজৰ মনটো 100% লগায়, সেইবাবেহে তেওঁলোকে সফল হৈছে। প্ৰথমতে তেওঁলোকৰ বাবেও মনোযোগ কৰা যিটো ষ্ট্ৰাগল আছিলে সেইটো খুব কঠিন আছিলে। আমি যেনেকৈ এতিয়া যদি নতুন কাম এটাত মনোযোগ দিওঁ আমাৰ বাবে খুব কঠিন যেন লাগিব, লাহে লাহে কৰোঁতে কৰোঁতে সেই কামটো খেল যেন লগা হ'ব। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে ভাল পালে। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।